হয়, আজি আমাৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ ৱাৰ্ডৰ আমাৰ কিছুমান বিজেপি কৰ্মকৰ্তা আছিল আৰু কিছুমান ইউপিএফৰ কৰ্মকৰ্তা আছিল। তো এইটো আমাৰ 2 নম্বৰ আমাৰ দুৰ্গাবাৰী প্ৰাংগণত আজি আমাৰ ভাইটি বিজয় চৰকাৰে এই প্ৰগ্ৰামটো বা এই কিবাটো তেখেতে আয়োজন কৰিছে আৰু এই প্ৰগ্ৰামটো আমি এনেকা মই BPF দলীয় হিচাপত খুবেই আনন্দিত, যিহেতু আমি আমাৰ আজি আমাৰ শিৱৰাত্ৰি মহাশক্তিৰ দিনত আমি সেইটো আমাৰ কাৰণে খুব ভাল চাইন বুলি আমি ক'ব লাগিব। তাৰ বাবে আমি এই ভাইটিক মই ধন্যবাদ দিছোঁ, যিহেতু আমাৰ আজি এই তিনিটা ৱাৰ্ড নম্বৰ 1 নম্বৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড আৰু 3 নম্বৰ ৱাৰ্ডৰ পৰা আমি আজি 25জনকৈ 30জন আমি বিজেপি আৰু ইউপিএফ দলৰ পৰা আমাৰ দলত যোগদান হৈছে। মই 2021 5 তাৰিখ নৱেম্বৰৰ পৰা মই বনগাঁও সমষ্টিৰ পৰা দায়িত্ব লৈ পেলাই মই কিবা কৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ। সেই দিনৰ পৰা মই চাই আহিছোঁ আজিলৈকে টিল দ্য ডেট ফ্ৰম দ্য বিগিনিং মই আজিলৈকে মই পাই আহিছোঁ আমাৰ বনগাঁও সমষ্টি BPF খুবেই শক্তিশালী আৰু ইয়াতকৈ বেছি শক্তিশালী হৈ আছে। এইটো সকলোৱে আপোনালোকেতো গমেই পায়। সদায় অলপ আগত আমাৰ বনগাঁও কমিউনিটি হলত এটা আমাৰ বুথ লেভেল কমিটিৰ মিটিং হৈ গৈছিল। তাতে আমাৰ প্ৰধান শ্ৰীযুত হাগ্ৰামা ছাৰৰ লগত আৰু আমাৰ বহুত BPFৰ নেতাসকলে আছিল। তেখেতসকলে খুবেই ভালে, বাট আপোনালোকে নিজে গৈ পেলাই গম পাইছে তাত দলে দলে মানুহ আহি পেলাই সেই বুথ লেভেল কমিটিত যেনেকুৱা আমাৰ সমষ্টি 76 বুথ চেণ্টাৰ আছে, তাত আমাৰ টোটেল 1600 এনেকুৱা ওচৰত হয়। তথাপি তাত আমি 2000তকৈ ওপৰ আমি গেডাৰিং হ'ব পাৰিছোঁ এইখিনি ভোট লেভেল মিটিঙত। তাতে আমি আপোনালোকে গমেই পাই যায় আমাৰ বনগাঁও সমষ্টি খুবেই শক্তিশালী বুলি। আজিৰ দিনত চাওক, ইউপিএফ আমাৰ BTC অঞ্চলৰ কোনো ফেক্টৰ নহয়, কাৰণ আপোনালোকে সদায় গম পায় যিকোনো জেগাত আমাৰ BPF দলৰ প্ৰগ্ৰাম হয় বা মিটিং হয়, যিকোনো ৱাৰ্কাৰ মিটে হওক বা যিকোনো প্ৰগ্ৰাম দলে দলে মানুহবোৰ আমাৰ ৰাইজে আহি পেলাই আমাৰ BPF দলৰ মিটিঙত যোগদান কৰি আছে। তো এইটো লেভেলত আমি ভাবোঁ ইউপিএফ আমাৰ কাৰণে ফেক্টৰ নহয়। কৰিছোঁ BPF মানে আকৌ যেনেকুৱা আছিল তেনেকুৱা মানে আমাৰ পুনৰ দিনটো আকৌ এনেকৈ ঘূৰি আহক। এতিয়া যোনটো মানে বিজেপি চিটুৱেশ্যন আমাৰ ইয়াতে চবে প্ৰব্লেমতে আছে আৰু মানে যেনেকুৱা মানে ৰোজগাৰ এইবিলাক বহুত ল'ৰা ছোৱালী মানে কাম ভালকৈ নাপায়। BPF যেনেকৈ আগতে আছিল তেতিয়া ল'ৰা ছোৱালী ভালে মানে কিবা উপাৰ্জন কৰিব পাৰিছিল, এতিয়া এনেকুৱা আমি পোৱা নাই বিজেপিত। সেইকাৰণে আমি BPF জইন কৰিছোঁ। বিজেপিতে আছে আশা কৰি BPF 100% আহিব। লাগে চবৰ আহিলে আমাৰ ভালেই হ'ব চবৰ কাৰণে।